বলক আজি ৰহৰ দাইলৰ সৈতে কল পচলা বনাওঁ। দিনকাল অলপ বেয়াই চলি আছে আৰু এই বিপদৰ সময়ত এই ফোনটো লগ নিদিয়া হোৱাৰ নিচিনা হৈছে। আধাতে হৈ গ'ল নহয় চাৰ্জ শেষ। বাৰু এয়া এতিয়া বনাব লৈছোঁ। কল পচলাখিনি আগতে কাটি কুটি ৰেডি কৰি লৈছোঁ। তাৰপিছত তেল দিছোঁ, তেলত দিছোঁ পাঁচফোৰণ, পিঁয়াজ, তেজপাত, জলকীয়া দি ধুনীয়াকৈ এইখিনিত এতিয়া দিছোঁ এয়া কল পচলা। আৰু কল পচলাখিনি অলপ ভাজি লৈছোঁ। আৰু ৰাতিপুৱা কাটি থৈছোঁ যে সেইকাৰণে অলপ ক'লা পৰি গৈছে। আৰু এয়া দি দিছোঁ ৰহৰ দাইল আৰু এনেকৈ অলপ ভাজি লৈছোঁ। ভাজি উঠাৰ পিছত দিছোঁ নিমখ আৰু হালধি, বেলেগ মছলা ব্যৱহাৰ কৰা নাই। এয়া দিছোঁ জিৰা নহৰুৰ পেষ্ট অলপ দিছোঁ বাৰু। আৰু এইখিনি অলপ ভাজি উঠাৰ পিছত পানী দি 3টা চিটি মাৰিব দিছোঁ। চিটি মৰাৰ পিছত পানীটো অলপ বেছি হৈ আছিলে, মই সেয়া উতলিব দিলোঁ। আৰু গড়বড়টো যে এইখিনিতে হ'ল, মই ভিডিঅ' কৰিব নাপালোঁ নহয়, মোবাইলটো চাৰ্জ শেষ হৈ গ'ল। সেইকাৰণে ডাইৰেক্ট এনেকৈ থালিখন সজাই ভিডিঅ'টো কৰি দেখাইছোঁ। আৰু খাবৰ কাৰণে জানেনে, সঁচাকৈ কৈছোঁ বিৰাটেই বেছি টেষ্টি হৈছে। আপোনালোকে এনেকৈ বনাই খাব। আৰু মোৰ ভিডিঅ'টি কেনেকুৱা পালে জনাব। নেক্সট আকৌ এটা ভিডিঅ'ত সকলোকে লগ পাই আছোঁ। অ'কে, বাই বাই, লাভ ইউ অল, থেংকছ ফৰ ৱাচিং।